আমার প্রতিবাদ আমি কৰি যাম আৰু RMB সিভিল হস্পিটাল যেনেকৈ আছিল সেনেকৈ ৰক্ষা কৰাৰ যিটো আমাৰ সংগ্ৰাম এই সংগ্ৰামটো অব্যাহত থাকিব। এই দাবীটো এজন ফলশ্ৰুতি হ'ব আৰু চৰকাৰ মানিবলৈ বাধ্য হ'ব। কোনো আন্দোলন, কোনো গণতান্ত্ৰিক আন্দোলন কোনোবা যদি হেও জ্ঞান কৰে তেওঁ নিজেই মূৰ্খামিৰ কাম কৰাৰ বাহিৰে ভাল কাম কৰা নাই বুলি মই ভাবোঁ। আজি মিনিষ্টাৰো আহিলে কিন্তু পাত্তাই নিদিলে। কোকৰাঝাৰ নাগৰিক সচেতন মঞ্চই কেইবাদিন ধৰি কোকৰাঝাৰ RMB সিভিল হস্পিটালৰ কমপ্লিট ইনফ্ৰাষ্ট্ৰাকচাৰ ষ্টাফ সকলোখিনি মেডিকেল কলেজৰ লগত ট্ৰেন্সফাৰ কৰা, হস্তান্তৰ কৰা প্ৰতিবাদ লৈ পেলাই প্ৰতিবাদ আমি সাব্যস্ত কৰি আছোঁ। তো আজি আমি যিটো আমাৰ কোকৰাঝাৰ মেডিকেল কলেজ, এই কোকৰাঝাৰ RMB সিভিল হস্পিটাল, এই সিভিল হস্পিটালখন যেনেকৈ আছে সেনেকৈ থকাটো আমি বিচাৰিছোঁ আৰু আমি ষ্টেটাছ কো আগত যেনেকৈ আছিল সেনেকৈ ৰাখিবৰ কাৰণে আমি চৰকাৰৰ প্ৰতি দাবী জনাইছোঁ আৰু আহ্বান কৰি আছোঁ। তো আজি এই হস্পিটালখনত আমাৰ RMB সিভিল হস্পিটালখনত অসমৰ এজন কেবিনেট মন্ত্ৰী মহোদয়ে আহি ভিজিট কৰা আমি গম পাইছোঁ আৰু তেখেতেও আমাৰ যিটো ধৰ্ণা কাৰ্যসূচী তেখেতে নিশ্চয় দেখিছে আৰু আমাৰ যিটো চাউটিং তেখেতেও নিশ্চয় শুনিছে। শুনিলেও দেখিলেও নুশুনা নেদেখা ভাও কৰি পেলাই, নাপাত্তা কৰি পেলাই তেখেতে গুচি গ'ল বুলি আমি ইতিমধ্যে চবে দেখিব পাৰিলোঁ। ইয়াত আমাৰ প্ৰক্ৰিয়া কৰিব লগা একো নাই। ৰাইজৰ দাবী, আমি ৰাইজৰ জনপ্ৰতিনিধি হিচাপে ৰাইজৰ কথাটো আমি দাবী কৰি যাম আৰু আমাৰ প্ৰতিবাদ আমি কৰি যাম আৰু RMB সিভিল হস্পিটাল যেনেকৈ আছিল সেনেকৈ ৰক্ষা কৰাৰ যিটো আমাৰ সংগ্ৰাম এই সংগ্ৰামটো অব্যাহত থাকিব আৰু তেখেতে কোনো ৰকমেও ইয়াৰ ৰিয়েকশ্যন বা আমাৰ ইয়াতে আমি এক্স মিনিষ্টাৰ, কেবিনেট এক্স মিনিষ্টাৰ প্ৰমীলা ৰাণী ব্ৰহ্ম বাইদেউ ধৰ্ণাত বহি আছে আৰু মই এজন MCLA হয়, BTCLৰ বিৰোধী দলপতি হয় টেৰাচাঁদ বসুমতাৰী ইয়াত বহি থকা দেখিও তেওঁ নেদেখা বুলি যিটো ভাও জুৰি পেলাই তেওঁ গ'লে, তেওঁ অগণতান্ত্ৰিক মনোভাৱ, তেওঁলোকে গণতন্ত্ৰৰ যিটো আমাৰ প্ৰতিবাদ, ৰাইজৰ যিটো গণতান্ত্ৰিক আৱাজ, এই আৱাজটো তেখেতসকলে বুজি নাপায়। আমিও তেখেতসকলে যিটো আমাক যিটো প্ৰতিবাদ, এই প্ৰতিবাদটো মূল্য দিয়া নাই। এদিন হ'লেও চৰকাৰে মূল্য দিবই লাগিব আৰু আমাৰ প্ৰতিবাদৰ মূল্য আমি এদিন নহয় এদিন পাম। কাৰণ গণতন্ত্ৰৰ আৱাজ ৰোধ কৰিবলৈ গণতন্ত্ৰ দেশত কোনেও নোৱাৰে আৰু গণতান্ত্ৰিক পদ্ধতিৰে কোকৰাঝাৰ অঞ্চলবাসী ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰি আছে আৰু আৱাজ RMB সিভিল হস্পিটাল যেনেকৈ আছে তেনেকৈ ৰাখা এই দাবীটো এজন ফলশ্ৰুতি হ'ব আৰু চৰকাৰ মানিবলৈ বাধ্য হ'ব। কোনো আন্দোলন, কোনো গণতান্ত্ৰিক আন্দোলন কোনোবা যদি হেও জ্ঞান কৰে তেওঁ নিজেই মূৰ্খামিৰ কাম কৰাৰ বাহিৰে ভাল কাম কৰা নাই বুলি মই ভাবোঁ। Justice! 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 আমাৰ দাবী মানিব লাগিব! আমাৰ দাবী মানিব লাগে!
এই দাবীটো এজন ফলশ্ৰুতি হ'ব আৰু চৰকাৰ মানিবলৈ মানিবলৈ বাধ্য হ'ব। কোনো আন্দোলন, কোনো গণতান্ত্ৰিক আন্দোলন কোনোবা যদি হেও জ্ঞান কৰে, তেওঁ নিজেই মূৰ্খামিৰ কাম কৰাৰ বাহিৰে ভাল কাম কৰা নাই বুলি মই ভাবোঁ। আজি মিনিষ্টাৰো আহিলে কিন্তু পাত্তাই নিদিলে। কোকৰাঝাৰ নাগৰিক সচেতন মঞ্চই কেইবাদিন ধৰি কোকৰাঝাৰ RNB চিভিল হস্পিটালৰ কমপ্লিট ইনফ্ৰাষ্ট্ৰাকচাৰ ষ্টাফ সকলোখিনি মেডিকেল কলেজৰ লগত ট্ৰেন্সফাৰ কৰা, হস্তান্তৰ কৰা প্ৰতিবাদ লৈ পেলাই প্ৰতিবাদ আমি সাব্যস্ত কৰি আছোঁ। তো আজি আমি যিটো আমাৰ কোকৰাঝাৰ মেডিকেল কলেজ, এই কোকৰাঝাৰ RNB চিভিল হস্পিটাল, এই চিভিল হস্পিটালখন যেনেকৈ আছে সেনেকৈয়ে থকাটো আমি বিচাৰিছোঁ। আৰু আমি ষ্টেটাছ quo আগত যেনেকৈ আছিল সেনেকৈয়ে ৰাখিবৰ কাৰণে আমি চৰকাৰৰ প্ৰতি দাবী জনাইছোঁ আৰু আহ্বান কৰি আছোঁ। তো আজি এই হস্পিটালখনত, আমাৰ RNB চিভিল হস্পিটালখনত অসমৰ এজন কেবিনেট মন্ত্ৰী মহোদয়ে আহি ভিজিট কৰা আমি গম পাইছোঁ। আৰু তেখেতেও আমাৰ যিটো ধৰ্ণা কাৰ্যসূচী তেখেতে নিশ্চয় দেখিছে, আৰু আমাৰ যিটো চাউটিং তেখেতেও নিশ্চয় শুনিছে। শুনিলেও দেখিলেও নুশুনা নেদেখা ভাও কৰি পেলাই, নাপাত্তা কৰি পেলাই তেখেতে গুচি গ'ল বুলি আমি ইতিমধ্যে চবে দেখিব পাৰিলোঁ। ইয়াত আমাৰ প্ৰক্ৰিয়া কৰিব লগা একো নাই। ৰাইজৰ দাবী, আমি ৰাইজৰ জনপ্ৰতিনিধি হিচাপে ৰাইজৰ কথাটো আমি দাবী কৰি যাম আৰু আমাৰ প্ৰতিবাদ আমি কৰি যাম। আৰু RNB চিভিল হস্পিটাল যেনেকৈ আছিল সেনেকৈয়ে ৰক্ষা কৰাৰ যিটো আমাৰ সংগ্ৰাম, এই সংগ্ৰামটো অব্যাহত থাকিব। আৰু তেখেতে কোনো ৰকমেও ইয়াৰ ৰিয়েকশ্যন বা আমাৰ ইয়াতে আমি এক্স মিনিষ্টাৰ, কেবিনেট এক্স মিনিষ্টাৰ প্ৰমীলা ৰাণী ব্ৰহ্ম বাইদেউ ধৰ্ণাত বহি আছে, আৰু মই এজন MCLA হয়, BTCLৰ বিৰোধী দলপতি হয় টেৰাচাঁদ বসুমতাৰী, ইয়াত বহি থকা দেখিও তেওঁ নেদেখা বুলি যিটো ভাও জুৰি পেলাই তেওঁ গ'লে, তেওঁ অগণতান্ত্ৰিক মনোভাৱ, তেওঁলোকে গণতন্ত্ৰৰ যিটো আমাৰ প্ৰতিবাদ, ৰাইজৰ যিটো গণতান্ত্ৰিক আৱাজ, এই আৱাজটো তেখেতসকলে বুজি নাপায়। আমিও তেখেতসকলে যিটো আমাক যিটো প্ৰতিবাদ, এই প্ৰতিবাদটো মূল্য দিয়া নাই। এদিন হ'লেও চৰকাৰে মূল্য দিবই লাগিব, আৰু আমাৰ প্ৰতিবাদৰ মূল্য আমি এদিন নহয় এদিন পাম। কাৰণ গণতন্ত্ৰৰ আৱাজ ৰোধ কৰিবলৈ গণতন্ত্ৰ দেশত কোনেও নোৱাৰে, আৰু গণতান্ত্ৰিক পদ্ধতিৰে কোকৰাঝাৰ অঞ্চলবাসী ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰি আছে। আৰু আৱাজ RNB চিভিল হস্পিটাল যেনেকৈ আছে তেনেকৈয়ে ৰাখা, এই দাবীটো এজন ফলশ্ৰুতি হ'ব আৰু চৰকাৰ মানিবলৈ বাধ্য হ'ব। কোনো আন্দোলন, কোনো গণতান্ত্ৰিক আন্দোলন কোনোবা যদি হেও জ্ঞান কৰে, তেওঁ নিজেই মূৰ্খামিৰ কাম কৰাৰ বাহিৰে ভাল কাম কৰা নাই বুলি মই ভাবোঁ। गोजोनथाव खौरां, नोंथांमोननि थाखाय लानानै फैदों MRM मेमोरियल हस्पिटालाव गोबां बेमार फाहामथाय होनायनि खाबु। बेमारि सुबुंफोरनि थाखाय गोजोनथाव खौरां, MRM मेमोरियल हस्पिटालाव मोजां रोंगौथि गोनां डक्टरफोरजों बेमारि सुबुंफ्रा मोजां फाहामथाय लानो हानाय सुबिदाखौ लानानै फैबाय MRM मेमोरियल हस्पिटाला।
क'क्राझार सहरनि पुलिस पइन्ट आरो अमश्री हटेलनि साखाथियाव थानाय बयजोंबो मिथिसार जानाय एमआरएम मेम'रियेल हस्पिटाला गोबां फेसिलिटिस खाबुफोर फोसावदों। एमआरएम मेम'रियेल हस्पिटालनि फेसिलिटिफ्रानो जाबाय क्रिटिकेल केयार, मेडिसिन, इमारजेन्सि मेडिसिन, पेडिट्रिशियान, पेथोलजिस्ट, जेनेरेल मेडिसिन, डायबेटोलजिस्ट, ओबिएस एन्ड गाइनो, कार्डियोलजी, जेनेरेल सार्जन, न्यूरोसार्जारि, एडभान्स लापारस्कोपिक ENT सार्जारि डिपार्टमेन्ट, ऑप्थोमोलॉजिस्ट, सर्जिकल, गैस्ट्रोएन्टेरोलॉजिस्ट, न्यूरोसाइकेट्री, ऑन्को सार्जारि डिपार्टमेन्ट, डार्मेटोलजिस्ट, ऑर्थोपेडिक्स, रेसिडेंशियल मेडिकल ऑफिसर, इंटर फेसिलिटी यूनिट, फिजियोथेरापी, रेडियोलॉजिस्ट, हिस्टोपैथोलॉजिकल डिपार्टमेंट, यूरोलॉजिस्ट, इमरजेंसी डिपार्टमेंट, सिटी स्कैन, एक्स-रे, पैथोलॉजी डिपार्टमेंट, वैक्सीनेटर डिपार्टमेंट आरो एमआरएम मेम'रियेल हस्पिटालाव 24 घन्टा जेब्लाबो खुलाय थागोन। लांलाय लाबोलायनि एम्बुलेन्सनि सुबिदायाबो 24 घन्टा थागोन। गोबां मिथिनो थाखाय नैबे 9854 081 948 936 550 2048 जानबुं नाम्बाराव फन खालामनानै नोंथाङा मिथिनानै लानो हागोन।